Good morning everyone, welcome back to my channel. আৰু আজি নতুন ব্লগ লৈ আহিছোঁ। নতুন ব্লগ মানে ৰাতিপুৱা পোৱালি উঠি লৈ মই শুই থকা লাগেতো সি নুঠে। মই যেতিয়ালৈকে তাৰ লগত শুই থাকিম তেতিয়ালৈকে সি শুই থাকে আৰু মই যেতিয়া উঠোঁ তেতিয়া সি উঠি আহিব মানে এইখিনি সময়ত। আৰু মেইনলি হ'ল যে ৰাতিপুৱা উঠি একদম পূৰা কিতাপ লৈ চিঞৰ কৰি থাকে, কেনেকৈ চিঞৰ কৰি থাকে দেখাই আছোঁ। কি হ'ল হে কি এইটো কি এৰোপ্লেন এইটো গাড়ী, এইটো য়েল্লো কালাৰ গাড়ী, ব্লেক কালাৰ গাড়ী। গাড়ী নহয় পখিলা, বাটাৰফ্লাই। অঁ কোনটো? ডালিম। এইটো আপেল। ৰাতিপুৱাই কেলে তুমি অঁ এইটো আপেল। মোক কথা এটা কচোন, ৰাতিপুৱা কেলে তুমি আজি হেৰি পিন্ধি গৈছিলা হে? নহয় ৰাতিপুৱা যে চকু বলে চশমা কেলে পিন্ধি গৈছিলা কেলে? তুমি ভাল লোৱা, মই কিতাপ পঢ়াৰ কাৰণে ভাল পাওঁ তোমাক। কোনটো? এলিফেণ্ট কোনটো? এইটো ফিছটো অসমীয়াত কি বুলি কয়নো? এলিফেণ্টটো হাতী। বিস্কুটটো খাই লোৱা তাৰপিছত পঢ়িবা। অঁ বহি খুৱাই দে। অঁ হ'ব আছে মই আনি থৈছোঁ তোমালৈ। এইটো গুড় আমাৰ ল'ৰাই ৰাতিপুৱা কিতাপ পঢ়াই দিব। মই এতিয়া কিতাপ পঢ়াই দিব লাগিব নেকি হে? কোনটো? ছাতি। গুড। আৰু তুমি খাই লোৱা তাৰপিছত পঢ়িবা দেই।